আজি যে বহুত দিনৰ মূৰত চয়াবিন খাম বুলি ওলাই লৈছোঁ মানে থাইৰয়ড আছে যে সেইকাৰণে চয়াবিনটো বেছি নাখাওঁৱেই আলু আৰু এইখিনি পিঁয়াজ আদা নহৰু গোটেইখিনি গ্ৰাইণ্ড কৰি লৈছোঁ আৰু এয়া বিলাহী আৰু এয়া কেঁচা জলকীয়া আৰু আজি মই মাইৰাক দিম এয়া কাবুলী বুট আৰু আলু আৰু পিঁয়াজ আদা নহৰু এনেকৈ তাইৰ বাবেও ৰেডি কৰি লৈছোঁ চয়াবিনখন একদম চিম্পলকৈ বনাইছোঁ মানে আলু বিলাহী আৰু জলকীয়া চলকীয়া দি পেলাই আৰু বিশেষ একো স্পেচিয়েল ডিছ নহয় আচলতে এওঁ আজি ঘৰত আছে আৰু কিবা এটা সোৱাদকৈ বনাই দিলে তেওঁ খাই ভাল পায় সদায় যিহেতু অফিচতে খায় আজি সেইকাৰণে চয়াবিনকে বনালোঁ এওঁ একচুৱেলি গৈছে এটা পৰীক্ষা দিবলৈ বেংক অফ বৰোদাৰ এটা এক্সাম আছে চ' আজাৰা গৈছে তেওঁ 3টা মানত আহি পাবগৈ আৰু মা দেউতাও ওলাই গৈছে সেয়েহে মই ৰন্ধা বঢ়াত লাগি গৈছোঁ দেউতা আহি পেলাই ভাত খাব আৰু এতিয়া মই ভাত পানীখিনি বনাই অকণমান মানে আগবঢ়াই লওঁ এতিয়া মই মাইৰাৰখিনি বনাব লৈছোঁ আৰু ঘি দিছোঁ তাতে অকণমান জিৰা ফুটাই দিছোঁ মানে জিৰাটো দিব লাগে হজমৰ বাবে খুব সহায় কৰে আৰু আপোনালোকৰ যদি শিশু আছে তেনেহ'লে কাবুলী বুটটো দি পাইছেনে কেতিয়াবা দিবচোন বিৰাট ভাল স্বাস্থ্যৰ বাবে আদা নহৰু পিঁয়াজখিনি আগতে দি দিলোঁ এতিয়া মই একেলগে আলু আৰু কাবুলী বুটখিনিও দি দিছোঁ ইয়াত হালধি নিমখ দিলোঁ এইখিনি অকণমান ভালদৰে ফ্ৰাই কৰি ল'ম অলপ ফ্ৰাই কৰাৰ পিছতে চাউলখিনি দি দিম আমাৰ চয়াবিনৰ এইখিনি মানে দেখিবলৈ ইমান টেষ্টি হৈছে আৰু বিলাহী দিয়াৰ বাবে মানে বেছি একদম ৰঙচুৱা হৈছে আচলতে বিলাহী দিলে সকলো বস্তুৰে টেষ্টটো বাঢ়ি যায় ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে এতিয়া মই ইয়াত ধুই ৰখা চাউলখিনি দি দিম এইখিনি চাউলখিনি দি অকণমান লৰাই মই পানী ঢালি দিলোঁ এতিয়া হুইচেল মাৰিব দিম 7টামান তাৰপাছতে মাইৰাৰ খিচিৰি ৰেডি মাইৰাজনী ভাত খাই দিলে ন মা ভাল লাগিছিলে আজি চিকপি বনাইছিলোঁ ভাল লাগিছিলে টেষ্টি কৈ দিয়া টেষ্টি শিশুবোৰে মানে খাদ্যবিলাক অলপ বেলেগ বেলেগ দিলে খাই ভাল পায় মই মানে এগ বহুত ভেৰাইটি দিওঁ বহুত বেছি নাখালেও মানে অকণমান হ'লেও খুৱাবলৈ ট্ৰাই কৰোঁ অকণমান বেলেগ বেলেগ বস্তু যিবিলাক দিব পৰা যায় সেইবোৰ মই প্ৰায় দিওঁ যেনেকৈ কাবুলী বুটটো বিৰাট ভাল বুলি মই একচুৱেলি ইউটিউবত পাইছিলোঁ আৰু মই গুগল চাৰ্চ কৰিও চালোঁ যে খোৱালে কিবা গেছ প্ৰব্লেম হ'ব নেকি বা তেনেকুৱা একো নহয় কাবুলী বুটটো বিৰাটেই ভাল স্বাস্থ্যৰ কাৰণে সেয়েহে মই তাইক মাজে মাজে দিওঁ আৰু সপ্তাহত এদিনমান বা কেতিয়াবা 2 দিনো হৈ যায় আৰু তাই খায়ো বিৰাট ভাল পায় মানে টেষ্ট হয় আৰু বস্তুটো বনালে আদা নহৰু পিঁয়াজৰ পেষ্ট অকণমান দি দিওঁ নমা কাবুলী বুটে মানে শিশুৰ বৃদ্ধি আৰু বিকাশত খুব সহায় কৰে ইয়াত প্ৰ'টিন ফাইবাৰ কাৰ্বহাইড্ৰেটছ গোটেইখিনি পায় আৰু ভিটামিন B6ও পোৱা যায় গতিকে ই শিশুৰ বাবে বিৰাটেই ভাল আপোনালোকৰ যদি শিশু আছে খুৱাবলৈ ট্ৰাই কৰিব যদি নেক্সট দিনাখন খুৱাম বুলি ভাবিছে তেনেহ'লে আগদিনাখন ৰাতিয়ে তিয়াই ৰাখিব তেতিয়া ৰাতিপুৱালৈকে ধুনীয়াকৈ পূৰা মানে সিজি উঠে বস্তুটো তাৰপাছত আৰু ডাইৰেক্ট আপুনি বনাব পাৰে ভালকৈ ধুই ল'ব তিয়াই ৰখাৰ আগতে বিৰাটেই ভাল এইটো খোৱাটো তো আজৰি হৈ অকণমান শুওঁ বুলি আহিছোঁ মানে মাইৰাৰ লগতে অকণমান ময়ো ৰেষ্ট লওঁ 4টাই বাজিব হ'ল মা আৰু দেউতা আচলতে আজি চিনেমা চাবলৈ গৈছে ৰঘুপতিখন চোৱাই নাছিলে এতিয়া আহি পোৱাই নাই আহি পাবহি আৰু দেউতা আহি ভাতো খাব গোটেইখিনি ৰেডি কৰি থৈ দিছোঁ মই ডাইনিঙতে আৰু এওঁ আহি পোৱা নাই পৰীক্ষা দি 3টাত হেনো শেষ হ'ল এতিয়া মানে আহিহে আছে চ' তেওঁৰ কাৰণেও ৰেডি কৰি থৈ দিছোঁ এতিয়া মই মাইৰাক খুৱাবলৈ আহিছোঁ তাই একচুৱেলি আজি ৰাতিপুৱাৰ পৰা খোৱাই নাই মানে এতিয়াহে তাই শুব আৰু পূৰা টোপনিত একদম আমনি লাগিছে ন মা আমনি লাগিছেনে হা লাগিছে ন আমি অকণমান ৰেষ্ট লৈ লওঁ আকৌ ইভিনিং আপোনালোকক লগ পাই আছোঁ অলপমান ওলাই আহিছোঁ আৰু পূৰা ট্ৰাফিকত ফচি গৈছোঁ 6 মাইলৰ ব্ৰিজৰ তলেৰে আহিছোঁ ইমান বেছি ভিৰ মানে প্ৰতিটো সময়তে একে অৱস্থা গুৱাহাটীৰ আমি আহিলোঁ এতিয়া VIP ৰোডতে আছে এখন ইউক বুলি এথনিক ৰেষ্টুৰেণ্ট এখন দেখি আছিলোঁ ৰাস্তাতে মানে অহা যোৱা কৰোঁতে সেইফালে সোমাম বুলি ভাবি আছিলোঁ বাবে আজি তালৈ গ'লোঁ কাৰণ সেইফালে অকণমান গাড়ীৰ ভিৰটো কম আছে সেয়েহে আমি ইফালে আহিলোঁ আৰু ইয়াত শান্তিমতে বহিছোঁ মানে ভিৰ ভাৰ নাই একদম শান্তি আৰু এনেকুৱা জেগা অলপমান খোলা টাইপ স্পেচিয়াছ হ'লে মানে মাইৰাও ভাল পায় তাই অলপ দৌৰি ফুৰে
আজি হ'ল সোমবাৰ আৰু আজি অম্বুবাচীৰ যিহেতু নিবৃত্তি হয়, গতিকে মানে গোটেইখিনি কাম কৰি লৈ শেষত মই গা পা ধুই আকৌ মন্দিৰ চাফা কৰিলোঁ, গোঁসাই ধুলোঁ আৰু গোটেই মন্দিৰটো মুচিলোঁ, চাফ কৰি চাকি এগছি দিলোঁ। এটা বৰ দুখ লগা খবৰ, আমাৰ মানে আইতাক হেৰুৱালোঁ আজিৰ দিনটোতে। সোমবাৰে ৰাতিপুৱাই আইতা ঢুকালে। চ' আমি মামাহঁতৰ ঘৰলৈ গ'লোঁ, তাত আইতাক চিৰদিনৰ বাবে বিদায় দিলোঁ। বৰ দুখ লগা মুহূৰ্ত এইবোৰ, মানে সকলোৰে জীৱনত এনেকুৱা এটা দিন আহিব, কিন্তু সেইটো মানি ল'বলৈ বৰ টান। এনেকুৱা মৰমৰ মানুহবোৰক এনেদৰে এদিন বিদায় দিব লগা হয়। এইখিনিতে মই আইতাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু আইতা য'তেই আছে সুখত থাকক। আৰু আজি ব্লগটো ইয়াতে সামৰণি মাৰিছোঁ। আকৌ অতি সোনকালে লগ পাম। ধন্যবাদ।